বাপু আসাৰামৰ মতে এই দুনিয়াত তিনি ধৰণৰ মাষ্টৰ আছে। প্ৰথমজন হৈছে সেইজন যোনে নিজৰ যোগ্যতাত মাষ্টৰ বনে। ২ নম্বৰ হৈছে সেইজন যোন কঠোৰ পৰিশ্ৰম কৰি ২ নম্বৰী কৰি মাষ্টৰ বনে। কিন্তু এই কাহিনীটো হৈছে ৩ নম্বৰ মাষ্টৰজনৰ, যিটো মাষ্টৰ বনিলে নিজৰ হৰকতৰ বাবে, সকলো বস্তু ধ্যান দি চোৱাৰ নিজৰ আদতৰ বাবে। পৃথিৱী নামৰ গ্ৰহটোত ১ চেণ্টিমিটাৰ দূৰত গাঁও এখনত ৰেলৱেৰ প্ৰয়োগশালাত 6 GB ৰেম, 32 GB ইণ্টাৰনেল, 58 মেগাপিক্সেল কেমেৰা আৰু স্নেপড্ৰেগন প্ৰচেছৰ লৈ এটা এনেকুৱা বাচ্চা ডাউনলোড কৰা হৈছিলে যিটোৱে সকলো বস্তুৰ পৰ্যবেক্ষণ কৰিব পাৰিছিলে। প্ৰাইমেৰী এডুকেশ্যনৰ কাৰণে যেতিয়া সি স্কুল গৈছিলে তেতিয়া সি সকলো ছাত্ৰ ছাত্ৰীবিলাকৰ এৰাইভেল আৰু ডিপাৰ্চেল নোট কৰিব ধৰিছিলে। তাতে ইমপ্ৰেছ হৈ ক্লাছ টিচাৰে তাক মনিটৰ বনাই দিছিলে আৰু তাৰ নাম মাষ্টৰ ৰাখি দিছিলে। কলেজৰ ফাইনেল ইয়াৰত নিজৰ শ্বাৰ্প মাইণ্ডটো ইউজ কৰি তেওঁৱে ৱেৰ ইজ মাই গাৰ্লফ্ৰেণ্ড নামৰ এপটো বনাইছিলে। ৱেৰ ইজ মাই ট্ৰেইন নামৰ এপছটো বনাইছিলে, যিটোৱে সকলো ট্ৰেইনৰ লাইভ লোকেশ্যন ট্ৰেছ কৰাত হেল্প কৰিছিলে। সকলো ট্ৰেইনৰ পৰ্যবেক্ষণ কৰা এই এপছটোক যেতিয়া প্ৰিন্সিপলে ডাউনলোড কৰিলে তেতিয়া প্ৰিন্সিপলৰ মুখৰ পৰা অকল এটাই শব্দ ওলালে, কিন্তু সেই ৰাতি ঠিক 35 বজাৰ 1 মিনিট আগত ৰেলৱে বোৰ্ডে RRB NTPCৰ নটিফিকেশ্যন পোষ্ট কৰি দিছিলে, যিটোৰ প্ৰথম দুটা এক্সামত CBT 1 আৰু CBT 2ত ভাৰতৰ ৰাষ্ট্ৰীয় 4টা ছাবজেক্ট GK, কাৰেণ্ট এফেয়াৰ্ছ, মেথ আৰু ৰিজনিং সোধা হৈছিলে। 6 GB ৰেম, স্নেপড্ৰেগন প্ৰচেছৰ আৰু বাবাজীৰ পৰা পোৱা আশীৰ্বাদ লৈ তেওঁৱে বিনা হেং মাৰি CBT 1 আৰু CBT 2টো ক্লিয়াৰ কৰি দিলে। কিন্তু বিষম পৰিস্থিতিত প্ৰেজেন্স অফ মাইণ্ড চেক কৰা চাইকো টেষ্টটোত ই পাছ কৰিবলৈ দিন ৰাতি এক কৰিব লগা হৈছিলে। আৰু তাৰ পিছত अबे जल्दी बोल, कल सुबह पनवेल निकलना है। তো স্বাগতম জনাইছোঁ মোৰ ডেয়াৰ সমৰজিৎ ইউটিউব চেনেললৈ, য'ত মই আজি ডিছকাছ কৰিম ৰেলৱেৰ মাষ্টাৰ বা ষ্টেচনৰ মহাৰাজা ষ্টেচন মাষ্টৰৰ বিষয়ে। NTPC পৰীক্ষাটো পাছ কৰাৰ পিছত মাষ্টৰক 3 মাহৰ ট্ৰেইনিঙৰ কাৰণে ওচৰত থকা জেটেচিত পঠোৱা হয়। ট্ৰেইনিঙৰ টাইমত মাষ্টৰক ষ্টাইপেণ্ড হিচাপে 39,000 দিয়াইছিলে, য'ত মাষ্টৰ বহুত সুখী আছিলে। কিন্তু যেতিয়া হোষ্টেল ফিজ আৰু মেথ চাৰ্জ হিচাপে মাষ্টৰৰ 6,000 ৰুপিজ কটা হৈছিলে তেতিয়া মাষ্টৰে বহুত কান্দিছিলে। 3 মাহৰ ট্ৰেইনিঙত মাষ্টৰক ৰেলৱেৰ গীতা কোৱা GNSRক 3,000 বাৰ জাপ কৰোৱা হৈছিলে। তাৰ উপৰিও মাষ্টৰক ষ্টেচনৰ প্ৰকাৰ, ছিগনেলৰ প্ৰকাৰ, গেইটৰ প্ৰকাৰ, ট্ৰাফিক বোৰ্ডৰ প্ৰকাৰ, লোক পাইলটক দিয়া অথৰিটি বা লাইন মৰা, মোৰ মতলব লাইন ক্লিয়াৰ কৰা, माफ करना गुस्से में इधर उधर निकल जाता हूँ। জোন বনাই পিনি পেনেল বোৰ্ডক অপাৰেট কৰা শিকোৱাইছিলে। প্ৰেক্টিকেল ট্ৰেইনিঙৰ নামত তাক মনত লগা জুইবোৰ কেনেকুৱা নুমুৱা হয় সেইবোৰ শিকোৱা হৈছিলে আৰু ট্ৰেইনবোৰক ছিগনেল দিয়া শিকোৱা হৈছিলে। ট্ৰেইনিঙৰ পিছত মাষ্টৰক ইমান এটা সৰু ষ্টেচনত পষ্টিং দিয়া হৈছিলে তেতিয়া মাষ্টৰৰ গ্ৰেড পে 42 আছিল আৰু চেলেৰী 60,000। সৰু ষ্টেচন আৰু লুট কম হোৱাৰ বাবে মাষ্টৰে বিণ্ডৰ টিকেটবোৰ নিজে কাটিবলগীয়া হৈছিলে। ষ্টেচনখন সৰু আছিলে কাৰণে সৰলা চৌধুৰীয়ে ডাইৰেক্ট এনাউন্সমেণ্ট কৰিবলৈ মানা কৰি দিছিলে, সেইকাৰণে সি বেচেৰা এনাউন্সমেণ্টটো নিজে কৰিব লগা হৈছিলে। यात्रीगण कृपया ध्यान दें, गाड़ी नंबर 001 दिल्ली से होके अपने बिहार में आ रही है। নতুন চাকৰি আৰু নতুন যুঁজ হোৱাৰ বাবে মাষ্টৰে ষ্টেচনত সকলোৰ হেল্প কৰিছিলে। কিন্তু মাষ্টৰে কিছুমান ট্ৰেইনক সেউজীয়াৰ জগাত লাল জণ্ডা দেখাই পিনি লোক পাইলটৰ পৰা গালি বহুত খাইছিলে। 10 বছৰ পিছত মাষ্টৰক ফৰকাটিং ষ্টেচনত ডিপিটি এছএছৰ ৰূপত হয়, য'ত তাৰ গ্ৰেড পে বাঢ়ি পিনি 5,000 হৈ যায় আৰু তাৰ চেলেৰী 80,000ৰ বাহিৰত। আৰু মাষ্টৰক যদি কোনোবা গাৰ্ডে কোনো বেয়া গালি দি দিয়ে তেনেহ'লে চোৱা মাষ্টৰে কি কৰে। हाँ बात कर रहा हूँ ना मैं। गाली ना तभी नहीं जाओ, आपने मांगी गाली दी मुझे, मैंने आपको गाली नहीं दी एक भी बार। कभी टेस्ट कर दो।
गाड़ी गाड़ी कराओ पहले फोन दे दो मेरा आप मैं झुकेगा नहीं আৰু তাৰ 10 বছৰ পিছত মাষ্টৰৰ প্ৰমোচন ষ্টেচন সুপ্ৰিটেণ্ট হিচাপে হয় মাষ্টৰৰ গ্ৰেড পে বাঢ়ি পিনি 6000 হৈ যায় আৰু চেলেৰি 1 লাখৰ বাহিৰত মাষ্টৰৰ অফিচত সৰু সৰু সুইচৰ এটা মাদাৰ বোৰ্ড আছে তাক ৰেলৱেৰ ভাষাত কোৱা হয় পেনেল বোৰ্ডৰ হেল্পত মাষ্টৰে ষ্টেচন বাউণ্ডাৰীত অহা যিকোনো সিগনেলক ৰেড ব্লু কৰি পিনি যিকোনো ট্ৰেইনক ৰোকাব পাৰিব कभी कभी लगता है कि पुलिस भगवान है এক্সেল কাউণ্টাৰ পেনেলৰ ওপৰত আৰু এটা ডব্বা আছে যিটোৱে ট্ৰেইনৰ চকাৰ সংখ্যা গিনি পিনি মাষ্টৰক সেইটো সিগনেল দিয়ে যিটোক তুমি লাইন দিছা মোৰ মতলব যিটো ট্ৰেইনক তুমি সিগনেল দিছা এই ট্ৰেইনখন পুৰা গ'ল নে মাজত ক'ৰবাত ৰখি গ'ল মাষ্টৰৰ অফিচত দুটা কম্পিউটাৰ লগোৱা আছে ষ্টেচনত অহা ট্ৰেইনবোৰৰ এণ্ট্ৰি কৰোৱা হয় যাক ডেটা লগৰ বুলি কোৱা হয় ৱেৰ ইজ মাই ট্ৰেইনৰ ছফ্টৱেৰটোৱে এইটো ডাটাৰ উপয়োগ কৰি পিনি যাত্ৰীসকলক লাইভ লোকেশ্যনৰ ষ্টেটাছ জনায় তো গাইজ আজিৰ কাৰণে ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব